আমি তিনিদিনীয়া কাৰ্যসূচী লৈ পেলাই বিটিআৰ চৰকাৰে যেহেতু আমি প্ৰতিশ্ৰুতি দিছিলোঁ নিৰ্বাচনী সময়ত যে বিটিআৰ অঞ্চলত বসবাস কৰা সকলো জাতিক আমি সমমৰ্যাদা সম উন্নয়ন আৰু সম অধিকাৰ দিম বুলি আৰু সেইটো আমাৰ প্ৰথম পদক্ষেপ হয় বিটিআৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ বিটিআৰ অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী তেখেতসকলৰ যি সংস্কৃতি আছে সেই সংস্কৃতিখন আমি জীয়াই ৰাখিবৰ বাবে বা তেখেতসকলৰ সংস্কৃতিখন আমি উন্নয়ন কৰিবৰ কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ আৰু ইয়াত এটা এনাজাৰী আমি বান্ধিব বিচাৰিছোঁ যে আমি বিভিন্ন জাতি জনগোষ্ঠী সুকীয়া কাৰ্যসূচী বা সুকীয়া সংস্কৃতি আছে তাৰ ভিতৰতে আমি মিলন সেইটো আমি দেখাবৰ কাৰণে আমি বিটিআৰ চৰকাৰৰ পৰা প্ৰচেষ্টা কৰা হৈছে আৰু ইতিমধ্যে ইয়াত 20টাকে জনগোষ্ঠীৰ নিজ কালচাৰেল টিমবিলাক অংশগ্ৰহণ কৰিছে আৰু অহাকালি পৰহিৰ ভিতৰত আকৌ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা ইয়াত কালচাৰেল টিম আহিব তেখেতসকলে নিজৰ সংস্কৃতিৰ ট্ৰেডিশ্যনেলৰ পৰা আপ টু ক্লাছিকেল লাগে তেখেতসকলে ইয়াত প্ৰদৰ্শন কৰিব আৰু তিনিদিনীয়া কাৰ্যসূচীৰে হোৱা সেই কাৰ্যসূচী হিচাপে আজি প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন হৈ গ'ল য'ত 19টা জাতীয় সংগঠন তেখেতসকলে অংশগ্ৰহণ কৰিলে সান্তালী কুৰুক আকসু SC ঠিক তেনেকৈ বিভিন্ন জাতীয় সংগঠনবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলে নিজ দলৰ বা নিজ জাতিৰ পতাকা উত্তোলন কৰিলে তাৰপিছত আমাৰ চৈতৰ্পণ আছিলে বিটিআৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে চৈতৰ্পণ কৰিলে তাৰপিছত বৃক্ষৰোপণ আছিলে সেইটো আমাৰ বিটিআৰৰ সন্মানীয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতে বৃক্ষৰোপণ কাৰ্যসূচীটো কৰি দিছে আৰু তাৰপিছত আমাৰ ইয়াত আৰ্ট এক্সিবিশ্যন আছে যেটো আমি ডক্টৰ শোভা ব্ৰহ্ম মেমৰিয়েল আৰ্ট কলেজ আমাৰ কোকৰাঝাৰ আছে তেখেতসকলে ছাত্ৰ ছাত্ৰী বা তেখেতসকলে ইনষ্টিটিউচনে ইয়াত আৰ্ট প্ৰদৰ্শন কৰিব তাৰপিছত আৰু আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি ট্ৰেডিশ্যনেল ফুড আইটেমছ আছে এই ট্ৰেডিশ্যনেল ফুড আইটেমছ ইয়াত তেখেতসকলে ডিছপ্লে কৰিব বা আমাৰ মানুহখিনি যদি ইচ্ছা কৰে আমি গাৰোৰ ফুড খাম বা ৰাভাৰ ফুড খাম ঠিক তেনেকুৱা তেখেতসকলে ইয়াত বিক্ৰী কৰা আৰু ডিছপ্লে কৰাৰ ব্যৱস্থাটো ৰাখিছে আৰু এই কণ্টেক্ট পিছত আমাৰ যি সাংস্কৃতিক যি কালচাৰেল হাৰমনিৰ কাৰণে আমাৰ যিটো এক্সিবিশ্যন শ্ব' আছে ধৰক ৰাগাম সেই ৰাগামৰ অনুষ্ঠানৰ যোগেদি ইয়াত অংশগ্ৰহণ কৰা বিভিন্ন সংস্কৃতি দলে নিজৰ সংস্কৃতিৰ প্ৰদৰ্শনটো কৰিব আৰু আমাৰ ইয়াত অপেন ডিছকাশ্যন আছে কালচাৰেল হাৰমনি এ ৱে টু কমিউনিটি হেপিনেছ ইয়াত এপছৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া চেয়াৰপাৰ্চন হিচাপে থাকিব আৰু আমাৰ চিনিয়ৰ লগতে ফেমাছ মানে ৰেনিউন আৰ্টিষ্ট জনক শংকৰ নাৰ্জাৰী তেখেতসকলে অংশগ্ৰহণ কৰিব বিশ্বজিৎ দৈমাৰীত থাকিব তেখেতসকলে ইয়াত আজিৰ প্ৰগ্ৰামত উপস্থিত থাকিব আৰু আমাৰ